ৱেলকাম বেক টু ইউটিউব চেনেল দিয়া বজাত কলিতা অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনালোঁ। এতিয়া গাইসকল বঢ়িয়াকৈ ওলাই চলাই ল'লোঁ, লৈ কিনে খাব যাম আৰু অলপমান আমি সোনকালে যাব লাগিব। গাইসকল বঢ়িয়াকৈ বেচ চেচ লৈ আহিলোঁ মই এখন বেচ, তাৰপিছত টুপি দিছে বগা টুপি পিন্ধি যাব লাগিব। গাইসকল এতিয়া মই বঢ়িয়াকৈ যাওঁ ওলালোঁ। গাইসকল বঢ়িয়াকৈ ওলাই চলাই আহিলোঁ আৰু চেয়াৰ পাৰি গৈছিলোঁ। তাৰপিছত চেষ্টা পগিলাখন আহি পেলাই এতিয়া ৰেডি লাইট চাইট টেষ্টিং কৰি আছে ফকাছ। আগলৈ চাই যাব। ৰখি আছো চাইডত আৰু এতিয়া ডেন্স চেন্স অলপমান কৰিব গাইসকল আৰু এই চেয়াৰত মানুহ আহিছে আৰু আপোনাক এতিয়া শেষ শ্ৰদ্ধং চাই যাওক। আহিছে আৰু ঘৰতে অলপমান আৰু আহিছে ৰাস্তাত গাইসকল মানুহ চানুহ লাহে লাহে হৈ আছে আৰু ৰাস্তাত মানুহ পুৰা থিয়া দি আছে। জুবিন দা আহি পেলাই দেখছি না গাইসকল মানুহ ৰাস্তাত আৰু গাইসকল চেয়াৰে তেয়াৰে দেখল মানুহ আহি গ'ল, আহি বহি গ'ল। জুবিন দাই এতিয়া আহিবলৈ বাকী আছে। আপোনালোকে ভিডিঅ'টো চাই যাব অকলে। আহিছে গাইসকল জুবিন দা আহি আছে, আহি পালাগে এইখন গাড়ী জুবিন দা। জুবিন দা আহি কেনে পুৰা আপোনাৰ মঞ্চত এতিয়া উঠি গ'ল, উঠি গানবোৰ শুনি কৰিছে। তাৰ আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈ। উপভোগ কৰিব পাৰিব আৰু মোৰ দৰে হাজাৰ হাজাৰ জুবিন বলিয়াৰ একেমুখে কম এখন নহয় 1000 বছৰ বছৰ
সকলো আৰু ভিডিঅ'টো সমাপ্ত কৰিলোঁ আৰু যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব লগতে ঘণ্টি পৰ্যন্ত দাবাব আৰু কিবা ভুল ভণ্টি হ'লে মই দুৱাক নাই আপোনালোক দেখালোঁ আৰু ধন্যবাদ। এই গাইছ অকল মই আৰু এখন বেলেগ পূজা চাবলৈ আহিলোঁ এতিয়া 7 দিন পূজা হয় ধন্যবাদ আৰু মোৰ অলপমান দেৰি হ'ল ভিডিঅ'টো যাতে অসুখ নহ'লে ধন্যবাদ জয় অসম গাইছসকল দুখৰ কথা মই এতিয়া পূজা চাব আহোঁতে পৰি মোবাইলটো ভাঙি ডিছপ্লে গুচি গ'ল টেম্পাৰ নাছিলে ধন্যবাদ জয় অসম।